হাই গাইজ, মই অজিত দাস, এডি ব্লগলৈ স্বাগতম সকলোকে। সকলোজনে ভালে আছে? মই আজি এটা ৰেচিপি বনাম। এইকেইদিনটো সদায় মই ব্লগ দি আছোঁ। আজি মই দেখুৱাম আপোনালোকক মই ছাগলী মাংস কেনেকৈ বনাম। আৰু ভিডিঅ' ষ্টাৰ্ট কৰোঁ। এয়া মই আলু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ আৰু জলকীয়া লৈছোঁ। এয়া আদা লৈছোঁ আৰু নহৰু লৈছোঁ। এনেকৈ মই পিঁয়াজ আৰু আলুখিনি আৰু জলকীয়া কাটি লৈছোঁ। এয়া লৈছোঁ মাংস 800 গ্ৰাম। তাতে মই ধনিয়া দিছোঁ 1 চামুচ, হালধি 1 চামুচ আৰু আপোনাৰ জিৰা 1 চামুচ। মাংস অনুযায়ী মই নিমখ দিছোঁ। এনেকৈ পিঁয়াজ কাটি লৈছোঁ। এতিয়া মাংসখিনি এনেকৈ সানি লৈছোঁ। এনেকৈ সানিলে ভাল হয়। এতিয়া 5 মিনিট মই এনেকৈ থৈ দিছোঁ মাংসখিনি। এতিয়া মই আলুখিনি ইয়াত ভাজি ল'ম কেৰাহীত। এনেকৈ মই ৰঙা কৰি আলুখিনি ভাজি লৈছোঁ। ৰঙা কাৰণে ওলাই থ'লোঁ। এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজা হ'লে ৰঙা কৰি এতিয়া মই মাংসখিনি পেলাই দিছোঁ। ইয়াত ভাজি ল'ম ৰঙা কৰি। তাতে মই আদা ৰহুখিনি এটা পেলাই দিছোঁ। এতিয়া মই ভাজি থোৱা আলুখিনি ইয়াত পেলাই দিছোঁ। এতিয়া লৰাই দি মেলি ভাজি ল'ম অলপমান। অকণমান পানী দিম। এতিয়া পানী দি মাংসখিনি সিজিব দিম। আঞ্জা অনুযায়ী এতিয়া মই ঢাকনিখন লগাই দিছোঁ 10 মিনিটৰ কাৰণে। এইবাৰ মই ঢাকনিখন গুচাই দিম আপোনালোকক। চোৱাচোন কি ধুনীয়াকৈ উতল আহিছে, আঞ্জাৰ কালাৰো আহিছে। এতিয়া মই ইয়াত চাহী গৰম মছলা দিছোঁ। চাহী গৰম মছলা দিলে চেণ্টটো ধুনীয়া হয়। এতিয়া মই জাতি জলকীয়া গুড়ি দিছোঁ। এতিয়া অলপ জলকীয়া হ'ব। এতিয়া মোৰ চাওকচোন আঞ্জাখন হৈছে। এতিয়া মোৰ মাংস ৰেডি হৈছে। এতিয়া পিছত গৰম মছলাখিনি দি দিছোঁ। সম্পূৰ্ণ মাংস মই ৰেডি। তাৰপিছত ধুনীয়া হৈছে নে মাংসৰ কালাৰ? এতিয়া দেখিছেনে কি ধুনীয়া হৈছে? এয়া হৈছে আমাৰ খাহীৰ মাংস। মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱালোঁ। মই কেনেকৈ বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিলোঁ।